ভিলেজ ফুডৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আঞ্জা বনাইছোঁ, আপোনালোকে চাওক, আমি খাম হাঁহৰ মাংস আৰু এয়া বেঙেনা ভজা, এয়া বন্ধাকবি দি বৰ ভজা বনাইছোঁ আৰু সৰু বেঙেনা ভজা, এয়া পাতকবি, এয়া চাটনি আৰু এয়া খাৰ। ফাৰ্ষ্টতে খাৰে দি আৰম্ভ কৰিছোঁ। চাহখন পানী লিয়াৰ আছিল, বৰ ভজা, বন্ধাকবি, বেচন, কণীও দিছোঁ। বৰ ভজাটো আমাৰ খানাত থাকেই। বৰ ভজা খাই আমি বহুত ভাল পাওঁ, সেইকাৰণে সদায় বনাওঁ ভাতৰ লগত। চাটনি, হাঁহৰ মাংস, মাহৰ দালি, কোমোৰা, এইবিলাক লগ কৰি বনাইছোঁ। খাই চাবচোন আপোনালোকে, কোমোৰাৰে বনাই। মাহৰ দালি অলপমান দিব, খুব টেষ্টি হয়। বেঙেনা ভজা, বেচন দি, বন্ধাকবি, কমল পাত, ডিমাই দি ভাজিছোঁ। খাবচোন কি সোৱাদ লাগে। তেল আছোঁ হাঁহৰ মাংস, কথাতে আছে না হাঁহে মাহে নেউৰে। আজি আমি হাঁহে মাহে নেউৰে বনাইছোঁ। হাঁহৰ মাংসখন বঢ়িয়া হৈছে দিয়ক। পানী লাও, শুকা সৰু মাছ দিবচোন, কি সোৱাদ লাগে। খাই চাবচোন আপোনালোকে। কালিতে গৈ থৈছিল, আজি বনাইছে।
তাইকে হেড করছি সবাই হেড করছি হেড করে দিও হাতৰ গৈতো তেল আজি আমাৰ ফল আমাৰ এই চেনেলটোত আপোনালোকে যি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিবও নাপাহৰিব আজিলৈ এৰিছোঁ পিছলৈ আগৰ ভিডিঅ'ত আপোনালোক এনেকুৱা আমি লগ পাই থাকিম